বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এফালে টিংকেইটা দেখিছেনে? এই টিংকেইটা মই আজি কালাৰ কৰিম আৰু ভাবিছোঁ ফুল ৰুম বুলি। এইকেইটা বহুত বোকা সোমাই আছিলে আৰু লেতেৰা লাগি আছিলে। মই আগতীয়াকৈ ধুনীয়াকৈ ধুই কৰি ৰ'দত থৈ দিলোঁ, শুকাই দিলোঁ। এতিয়া শুকাই গ'ল ধুনীয়াকৈ আৰু ওপৰে এফালে কালাৰ কৰি দিছোঁ, হোৱাইট কালাৰটো। আৰু এনেই পৰি থকাতকৈ ভাবিছোঁ ফুল ৰুই দিওঁ বুলি, দেখিবলৈও ভাল লাগিব। আৰু এফালে কালাৰ কৰি আছোঁ ধুনীয়াকৈ। কালাৰটো ভালকৈ উজ্জ্বলকৈ দেখা নাই। এইটো অকণমান ৰ'দত থৈ দিলে মানে হোৱাইট কালাৰ একদম ধুনীয়া মানে কালাৰ এটা উঠিব। এতিয়া ভালকৈ দেখা নাই ভিডিঅ'ত কালাৰটো। আৰু টিংকেইটা বহুত লেতেৰা হৈ আছিলে যে, সেইটো কাৰণে ভালকৈ ৰং ধৰা নাই বাৰু। হ'লেও ভিডিঅ'ত ইমান এটা ধৰিব পৰা নাই কালাৰটো। আৰু ভিতৰখন চাওক কিমান লেতেৰা হৈ আছিলে, গোটেই মানে বালি মাটি লাগি আছিলে। আৰু ফুল ৰুই দিলে এতিয়া ধুনীয়া লাগিব। মোৰ মানে কালাৰ কৰি বহুত ভাল লাগে। আৰু এনেদৰে পেলনীয়া টিংবিলাক আৰু প্লাষ্টিকৰ বটলবিলাক কাটি মই এনেকৈ ৰং কৰি ফুল ৰুই দিওঁ, খুব বেছি ভাল লাগে। আৰু ঘৰখনত ফুল থাকিলে মনটো ভাল লাগে, হয় নাই ক'বচোন আপোনালোকে? মোৰ হ'লে বহুত ভাল লাগে। এনেকৈ ৰাতিপুৱা শুই উঠি যদি ফুলজোপা দেখি পাওঁ, খুব বেছি ভাল লাগে। মানে সকলোবিলাক কাম আজৰি হৈ মই এইবিলাক কাম আৰম্ভ কৰি দিওঁ। মোৰ মানে এনেই বহি থাকি কিবা আমনি লাগে বা মোবাইল চাই আমনি লাগে, সেইটো কাৰণে মই এইবিলাক কাম মানে কৰি মই খুব ভাল পাওঁ। আৰু মই মানে নিজেই ব্যস্ত থাকিব বিচাৰোঁ, কাৰণ অকলেকৈ থাকিলে মানে কিবা এটা মাইণ্ডত নিগেটিভ কিছুমান চিন্তা আহি থাকে। তো যদি মই এইবিলাক কাম কৰি থাকোঁ, তেতিয়াহ'লে মোৰ মানে নিগেটিভ কিবা চিন্তা কিবা কৰিবলৈ মই মানে মাইণ্ডত একেবাৰে নাহেই। এইবিলাক কৰি থাকিলে মনটো মানে টাইমবিলাকো মানে কেনেকৈ যায় মানে একদম ক'ব নোৱাৰোঁ। টিং কালাৰ কৰি হৈ গ'ল, এতিয়া আৰু এটা কালাৰ কৰি দিছোঁ। আৰু ভিতৰখন কিমান বোকা দেখিছেনে? এনেও মাটি ভৰাবই লাগিব, সেইকাৰণে মই ভিতৰখন নুধুলোঁ ইমান এটা। আৰু ভালে কালাৰ কৰি আছোঁ। আৰু গোটেই কালাৰ তলতো পৰি গৈছে, হ'লেও কালাৰ কৰি দিছোঁ। মানে এনেই বহি থাকিবলৈ ভাল নাপাওঁ, কিবা এটা নহয় কিবা এটা কৰিব পাব লাগিব, তেতিয়াহে মই ভাল পাওঁ। নহ'লে কিবা মানে টাইমটো নোযোৱা নিচিনা লাগে। আৰু এইবিলাক কাম কৰি থাকিলে টাইমটো পটককৈ পাৰ হৈ যায়, সেইটো কাৰণে। আৰু বেটা উঠিব বুলি মই একদম ফটাফট মানে কালাৰ কৰি দিছোঁ এইবিলাক। ইফালে দুইটাতে কালাৰ কৰি হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ ৰ'দত থৈ দিম। আৰু হাতত গোটেই লাগি গ'ল, আৰু যদি সোনকালে নুধো নহয় গোটেই হাতত লাগি যায়। ইফালে দুটা হৈ গ'ল। কালাৰ কৰি হৈ যোৱাৰ পিছত মই আকৌ গ্ৰিলখন কালাৰ কৰিব লৈছোঁ, কাৰণ গ্ৰিলখনত মানে মামৰে ধৰিছে। মামৰ ধৰি থাকিলে ভাল নালাগে ন দেখিবৰ কাৰণে, সেইটো কাৰণে হোৱাইট কালাৰটো দি দিছোঁ। আৰু হোৱাইট কালাৰটো মানে মই বহুত ভাল পাওঁ। আৰু গ্ৰিলবিলাকত যদি হোৱাইট কালাৰ দিয়া হয় বা খিৰিকীবিলাকৰ হোৱাইট কালাৰ দিলে মানে মই খুব বেছি ধুনীয়া দেখোঁ, আৰু সেইটো কাৰণে হোৱাইট কালাৰ দি দিছোঁ।